Hi guys, মই Assamese boy আৰু আপোনালোকক লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টি চাওক। শ্বুট মাৰণি কাৰেণ্টকে গুচি গ'ল বে। Hi guys, মই Assamese boy আৰু আপোনালোকক লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টি চাওক আৰু সম্পূৰ্ণ মজা লওক আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মই আপোনালোকক এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টো সম্পূৰ্ণ ধেমালিভাৱে বনাইছোঁ আৰু কোনো যাতে গাত পাতি নলয় তাৰে কামনা কৰিছোঁ আৰু যদি গাত পাতি লয় মোৰ ক'ব লগা একো নাই। Because I know somewhere deep down. তো পোনপ্ৰথমতে আমাৰ লগত ইনষ্টাগ্ৰামৰ এনে এগৰাকী বাইদেউ আছে যি মানে নিজৰ কিবা কিবি নেদেখুৱাকৈ ভিডিঅ' বনাবই নোৱাৰে। তো আপোনালোকে ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই কিছুমানে চিনি পাইছে আৰু কিছুমানে চিনি নাপাব পাৰে। তো গতিকে এই বাইদেউগৰাকীৰ নাম হ'ল মিছেছ চেক্সি সোনা। মানিছোঁ এই সোনাৰ ৰবাব টেঙা দুটা অলপ ডাঙৰ, কিন্তু ইমানো পানী বেছ ভাল নহয়। তো ফ্ৰেণ্ড, আপোনালোকৰ ওচৰলৈ আৰু এগৰাকী ব্যক্তিক লৈ আহিছোঁ যি টেলেণ্ট বুলিবলৈ তেখেতে মক্কেলামীৰ বাহিৰে আৰু একোৱেই নাই। তো ব্যায়াম কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয়, সেইটো সকলোৱে জানে। কিন্তু ককা ইমান অভাৰ এক্সাৰচাইজ নকৰিব, আপোনাৰ লুজ হৈ গৈছে, কি ঠিক তলত পৰি ফুটি যাব পাৰে। তো আজিলৈ ভিডিঅ' ইমানেই আছিল, ইমানতে সমাপ্ত মাৰিছোঁ। আৰু ভিডিঅ'টো কেনে লাগিল তলৰ কমেণ্ট বক্সত জনাব। তো আকৌ এবাৰ কৈছোঁ, মই কাকো পাৰ্চনেলি একো কোৱা নাই, তো কোনো যাতে গাত পাতি নলয়, আৰু যদি গাত পাতি লয় মোৰতো ক'ব লগা একো নাই বাৰু, কিন্তু তথাপিও গাত পাতি নল'ব আৰু।